Hey guys, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো। আজি হৈছে দীপাৱলী। সকলোকে মোৰ ফালৰ পৰা হেপী দিৱালী। আৰু আজি যেহেতু দীপাৱলী, সকলোৱে জীৱনৰ পৰা এন্ধাৰবোৰ আঁতৰি পোহৰে যেন ভৰি পৰে, সেয়াই মই উপাসনাৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু আজি দিৱালী যেহেতু মই ৰাতিপুৱা উঠি কি কৰিলোঁ সেইটো মই আপোনালোকক দেখুৱাম। তাৰ পিছত সেইটো চোৱাৰ পিছত মই এটা সৰুকৈ ৰেচিপি বনাম, লাড্ডু বনাম বুলি ভাবিছোঁ। কি লাড্ডু বনাওঁ সেইটো নকওঁ, দেখিলে আপোনালোকে গম পাব। তেনেহ'লে বলক ফাৰ্ষ্টতে মই শুই উঠি কি কৰিলোঁ সেইটো চাই লওঁ। তাৰ পিছতে মই লাড্ডুটো বনাবলৈ ষ্টাৰ্ট কৰিম। তেনেহ'লে লেটছ গো। এনেকৈ মই ৰাতিপুৱা গা পা ধোৱাৰ পিছত অলপমান সেৱা কৰিলোঁ। মোৰ কাৰণেও কৰিলোঁ, চবৰ কাৰণে কৰিলোঁ, আপোনালোকৰ কাৰণেও অলপমান ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ। কাৰণ এনেকৈ ৰাতিপুৱা গা পা ধোৱাৰ পিছত সেৱা কৰিলে, ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লে নিজৰ মনটো ভাল লাগে। সেইটো কাৰণে ময়ো কৰিলোঁ। তাতে আজি দিৱালী হয়, সেইটো কাৰণে। সেৱা কৰি আহি মই এনেকৈ পেপাৰ লৈ লৈছোঁ। পেপাৰত মই চাকি কেইটামান বাল্টিঙত ভিজোৱা আছিলে। মই আগদিনাখনে মই ৰাতি ভিজাই থৈছিলোঁ চাকিকেইটা। সেইকেইটা মই পেপাৰত উঠাই থৈ দিম, কাৰণ অলপমান শুকাব দিব লাগিব। ইভিনিঙততো চাকি জ্বলাব লাগিব, তাতে আজি দিৱালী, সেইটো কাৰণে এনেকৈ ৰাতিয়ে ভিজাই থৈ দিলে চাকিবোৰ, বিশেষকৈ মই তেনেকুৱা বেটাৰ ফিল কৰোঁ। কাৰণ এনেকৈ ৰাতিয়ে ভিজাই থৈ দিলে পিছদিনাখন আমাৰ ভাল হয় চাকি তাকি দিলে। কাৰণ কিনি আনি ডাইৰেক্ট যদি চাকিত দিয়া যায়, তেনেহ'লে যোনটো তেল দিয়া হয়, সেই তেলটো চাকিটোৱে শুহি লয়। সেইটো কাৰণে মই এনেকৈ যদি কিবা এনেকুৱা দেৱালী যি কি নহওক এনেকুৱা অকেজন হ'লে মই এনেকৈ চাকিবোৰ ভিজাই থৈ দিওঁ। তাৰপিছত মই এনেকৈ ধুনীয়াকৈ পেপাৰত উঠাই শুকুৱাই লওঁ। আৰু এইফালে মই পৰ্দা ধুই দিছিলোঁ। পৰ্দা এতিয়া মই লগাম, কাৰণ গোটেই এনেকুৱা বিহু বিশেষকৈ বিহু, এনেকুৱা দিৱালী, পূজা চূজা যি কি নহওক এনেকুৱা অকেজন আহিলে কাপোৰ চাপোৰ অলপ পৰিষ্কাৰ, যি ঘৰৰ বা যিয়ে নহওক ৰুমৰ, আমিতো এতিয়া ইয়াতে থাকোঁ ৰুমত, পৰিষ্কাৰ হ'লে ভাল লাগে নিজৰে মনবোৰ। সেইটো কাৰণে ময়ো তেনেকৈ পৰ্দা চৰ্দাবোৰ ধুইছিলোঁ আৰু এতিয়া মই লগাইছোঁ, ফিটিং কৰিছোঁ। এতিয়া পৰ্দা লগা হৈ গ'ল। আৰু মই নাৰিকল দুটা লৈ লৈছোঁ। নাৰিকলকেইটা মই চাফা কৰিম। চাফা কৰি ধুনীয়াকৈ থৈ দিম। ভাবিছোঁ, কাৰণ কৈছোঁৱে মই লাড্ডু বনাম বুলি, গম পাইছে চাগৈ। আৰু ইফালে মোক আংকুলে কিবা কিবি কৈ আছিলে। চালেনে আপোনালোকে নে স্কিপ কৰিলে? ধেমালি কৰিছোঁ। যদি চাইছে তেনেহ'লে বলক আমি নেক্সট পৰ্যায়লৈ মই কি কৰোঁ, কি বনাম, মই যে কৈছিলোঁ লাড্ডু এটা বনাম বুলি, সেইটো ষ্টাৰ্ট কৰিম এতিয়া। যদি চাইছে তেনেহ'লে, যদি নাই চোৱা তেনেহ'লে এইটো আপোনালোকে স্কিপ কৰি দিব। এনেই ধেমালি কৰিছোঁ। এতিয়া 12:30 বাজিছে। মই অলৰেডি লাঞ্চ কৰিলোঁ। লাঞ্চ কৰাৰ পিছত মই যে কৈছিলোঁ লাড্ডুটো বনাম বুলি,
সেইটো তেনেহ'লে ষ্টাৰ্ট কৰোঁ। তেনেহ'লে ব'লক লাডু আমি বনাওঁ। ৰ'ব লাডু বনাম। তাৰ আগতে লাডু বনোৱাৰ পিছতো আৰু ভিডিঅ' আছে, মানে আৰু চাবলগীয়া আছে। কাৰণ দিৱালী হয়, দিৱালী ৰাতিহে ভাল লাগে, চব ফালৰ পৰা পোহৰ লাইট এইবোৰ। কাৰণ এবাৰতো কৰোণাৰ কাৰণে এইবোৰ অলপ ৰেষ্ট্ৰিকশ্যন কৰিছে, ফটকা চটকাবোৰ মানে জ্বলাবৰ কাৰণে। তথাপিও লাইট চাইট এনেকৈ চাকি তাকিটো জ্বলাব পাৰি। তেনেহ'লে লাষ্টলৈকে মোৰ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব মইনো আজি কি কৰিলোঁ। তেনেহ'লে ব'লক এতিয়া আমি লাডুটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। এইফালে মই নাৰিকল ৰুকা ষ্টাৰ্ট কৰি দিলোঁ। প্লিজ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, মই নাৰিকল ৰুকাৰ পিছতে চিডিল কৰিম। এতিয়া মোৰ নাৰিকল ৰুকা হৈ গ'ল, নাৰিকলখিনি মই ৰুকি ল'লোঁ। গম পাইছে চাগৈ নাৰিকল দেখি মই কি লাডু বনাবলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টোত কেনেকৈ লাড়ু বনাওঁ। চবেই চাগৈ জানে, তথাপিও মই ফাৰ্ষ্ট টাইম বনাম এইবাৰ লাড়ু। অকল নাৰিকলৰ লাড়ুৱে নহয়, ইয়াতে আৰু কিবা এটা মিক্স কৰিম, চাই থাকক। মই যে আৰু এটা বস্তু মিক্স কৰিম বুলি ভাবিছিলোঁ, সেইটো দেখিছে চাগৈ, চুজি হয়। মই আজি চুজি আৰু নাৰিকলৰ লাড়ু বনাবলৈ গৈ আছোঁ। চাই থাকক কেনেকৈ মই বনাইছোঁ মোৰ ষ্টাইলত। এয়া আমাৰ ৰেডি হৈ গ'ল। ধৰিব পাৰিছোঁ চাগৈ, নাৰিকল আৰু চুজি দুইটা মিক্স কৰি লাডু। ফাৰ্ষ্ট টাইম বনাইছোঁ, ঠিক ঠাক ভালেই দেখিছোঁ। মোৰ ভাল লাগিছে, ফাৰ্ষ্ট টাইম বনোৱা বস্তু এনেও ভাল লাগে। মই ভাবিছিলোঁ ভাল হ'বনে নহয়, কেনেকুৱা বা হয়। দেখিলোঁ ভালেই হৈছে, ফাৰ্ষ্ট টাইম। নেক্সট আৰু ভাল কৰিম। তেনেহ'লে ব'লক আমি নেক্সট এতিয়া কি কৰোঁ সেইটো চাই থাকিব। এয়া মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু ইফালে মই চাকি ৰেডি কৰি আছোঁ। আজি দিৱালী হয়, অলপমান ষ্টাইল নকৰিলে ভাল নালাগে ছোৱালীবোৰৰ, বিশেষকৈ মোৰ। বাকীবোৰৰ মই নাজানো, বেলেগৰো হ'ব পাৰে তেনেকৈ। আৰু ইফালে মই অলপ ধূনা দিম বুলি ভাবিছোঁ। সিফালে শুকান নাৰিকলৰ বাকলি মই ৰেডি কৰি জ্বলাই লৈছোঁ, কাৰণ ধূনা অলপ দিলে ভাল লাগে, স্মেলটো ভাল আহি থাকে আৰু প্লাছ মহলটোও ভাল লাগে। সেইটো কাৰণে ধূনা মই ৰেডি কৰি লৈছোঁ, জ্বলাই লৈছোঁ। আৰু এইফালে মোৰ ৰেডি হৈ গ'ল চাকি। হেপী দিৱালী। সেয়া মই চাকি দিবলৈ লৈছোঁ বাহিৰত বাৰাণ্ডাত। চবফালে দিয়া হৈ গ'ল ৰংগোলী। এয়া মানে আণ্টিহঁতে বনাইছে, বাহঁতে। ধুনীয়া লাগিছে। এইফালে চাওক, হা এয়া মাংগল।
এইফালে মোক আংকলে ভিডিঅ' কৰিবলৈ কৈ আছিল কাৰণ মই অলৰেডি ভিডিঅ' কৰিয়ে আছিলোঁ তেখেতে গম পোৱা নাছিল সেইটো কাৰণে এনেকৈ আমি আজি দিৱালী চেলিব্ৰেশ্যন কৰিলোঁ সৰু সুৰাকৈ বিশেষ তেনেকৈ কৰা নাই কাৰণ আনকালেতো তেনেকৈ ফাটাকা চাটাকা এনেকৈ ফুলজাৰি কলগছ এনেকৈ ফুটোৱা হয় মানে জ্বলোৱা হয় এবাৰতো তেনেকুৱা নাই কাৰণ এবাৰ কৰোণাই চববোৰ জুৰুলা কৰি পেলাইছে চবকে হেল্ল' মই চাকি তাকি দি আহিলোঁ এতিয়া ভাবিছোঁ লাডুকেইটা যে বনাইছিলোঁ সেইকেইটা এটা টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে ফাৰ্ষ্ট টাইম বনাইছোঁ ঠিকে আছে কিন্তু অলপমান মানে চেনি ফিল হৈ আছে সেইটো মই মিক্সিত মাৰি ল'ব লাগিছিল কিন্তু মই আইডিয়া নাছিলে মোৰ সেইটো কাৰণে মই তেনেকৈ দি দিলোঁ নেক্সট টাইম ভাল কৰিম কিন্তু খাই ধৰিব মোৰ খোৱা হৈ গ'ল মই ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ দীঘল কৰিলে আপোনালোকৰ আমনি লাগিব তেনেহ'লে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব কাৰণ যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ অতি সোনকালে পাই যায় আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব তেনেহ'লে পুনৰ এবাৰ মোৰ ফালৰ পৰা সকলোলৈকে দিৱালী শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে যাতে জীৱনবোৰ হাঁহিৰে উপচি পৰক তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ